এইখিনিতে এটা কথা সবকে ক'ব বিচাৰিম যদি আপোনাৰ ব্ৰেকআপ হয় সেই ব্ৰেকআপৰ পৰা ওলাবৰ কাৰণে আপুনি বেলেগ এটা ৰিলেশ্যনশ্বিপত সোমাই নল'ব কাৰণ সেইটোক আচলতে আপুনি আগৰ কথাবোৰ পাহৰিবৰ কাৰণে কাৰোবাৰ পৰা আপোনাক সিম্পেথি লাগে এম্পেথি লাগে এটেনশন লাগে আৰু সেই ইমোশনতে যদি আপুনি তেওঁক yes বুলি কৈ দিয়ে বা তেওঁৰ লগত এটা ৰিলেশ্যনশ্বিপত সোমাই যায় তেতিয়া আচলতে ভুল হয় কাৰণ যেতিয়া আপুনি ওভাৰকাম কৰিব যেতিয়া আপোনাৰ আগৰ কথাবোৰ পাহৰিব বা আপোনাৰ মনটো যেতিয়া হিল হ'ব বা ঠিক হ'ব তেতিয়া হয়তো আপুনি ৰিয়েলাইজ কৰিব যে যাৰ লগত বৰ্তমান মই আছো মইতো তেওঁক ভালেই নাপাওঁ সো কেতিয়াও ৰিলেশ্যনশ্বিপৰ পৰা ওলাই আৰু এটা ৰিলেশ্যনশ্বিপত সোমাই নাযাব অলপ হলেও সময় ল'ব নিজকে অকমান হিল কৰক টাইম লওক আৰু তাৰ পিছত বেলেগ এটা ৰিলেশ্যনশ্বিপত সোমাব